আসাম আৰু নাগালেণ্ড মাজত একো এনেকুৱা ইছ্যু নাই কি সলভ কৰিব নোৱাৰিবলৈ আসামত বি আমাৰ সুপাৰ চিএম হিমন্ত ডাঙৰীয়া আছে তাৰ সদায় নাগালেণ্ড লগত বেছি কোঅপাৰেট কৰে আৰু তাৰৰ লিডাৰশ্বিপত এইটো প্ৰব্লেম সলভ কৰিবলৈ চেষ্টা কৰি আছে নাগালেণ্ডৰ ডাঙৰীয়া আমাক মষ্ট এক্সপিৰিয়েঞ্চ নেফিৰিঅ'জি আছে তাৰ লগত আমাৰ বাজপাৰ BLP লিডাৰ ৱাই পেটন আছে তেখন সব মিলাই কিনে এইটো গভৰ্ণমেণ্ট টু গভৰ্ণমেণ্ট কথা পাতি আছে এতিয়া আৰু এইটো সুপ্ৰিম কোৰ্টৰ সাবজুডিস মেটাৰ থাকিলেও আমাক দুইটা ষ্টেটৰ গভৰ্ণমেণ্ট আৰু মানুহবিলাক একেলগত মিলাই কিনে এইটো সলভ কৰিব পাৰিলে এইটোৰ পৰা ডাঙৰ কি কৰিব পাৰিব ষ্টেট গভৰ্ণমেণ্ট কোঅপাৰেট কৰি আছে both sides আৰু এতিয়া যেনেকা শান্তিত যায় আছে আৰু একো প্ৰব্লেম নাথাকি কিনা এডমিনিষ্ট্ৰেশ্যন এটো সাইডত হওক या উটো সাইডত হওক আৰু আমাৰ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মিদা আছে মই আছে কথা পাতি থাকে আৰু আমাক ডিসকাশন কৰি থাকে তো ভাল পৰাহি এটো এৰিয়াত প্ৰব্লেমটো সলভ কৰিব একদিন এনেকা আমাক আশা আছে আপুনি কিমান হোপ কৰে এটো সলভ আপোনাক হোপ নকৰি নেকি এটো কাৰণে এটো হোপতি সব টিকা আছে না আশা আছে কেলি কলে নগা মানুহ হোক या আসাম মানুহ হোক এটো আমাক সব একটা একেলগত থাকা মানুহ আৰু নাগালেণ্ড কি আছে আসামত পৰা ওলাই কিনা আছে আমাৰ ডাঙৰ ককাই আছে এটো তো আসাম আৰু নাগালেণ্ড মাজত একো এনেকা ইছ্যু নাই কি সলভ কৰিব নোৱাৰিবলৈ